সকলোকে নমস্কাৰ আজি তোমালোকৰ বাবে লৈ আহিছো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যেটো কুৱেশ্যন অলৰেডি এক্সামত আহিছে আৰু আহিবলগীয়া এক্সামসমূহত তোমালোকে এনেকুৱা টাইপৰ কুৱেশ্যন 100% দেখা পাবা গতিকে বেছি দেৰি নকৰো গতিকে আমি কুৱেশ্যনটো চাওঁ আহা কুৱেশ্যনটো কৈছে ফাইন্ড দ্য ভ্যালু অফ 4 by 1 plus 1 by 3 minus 7 by 2 plus 1 by 3 ইকুৱেল কিমান হ'ব গতিকে অপচন দি আছে 1 0 3 and 4 গতিকে আমি কেনেদৰে কৰিম এবাৰ আমি কুৱেশ্যনটো পাতি লম 4 by 1 plus 1 by 3 minus 7 by 2 plus 1 by 3 এতিয়া আমি কি কৰিম তলৰ হৰগিটা আমি ভাঙি লম তেতিয়া তোমালোকৰ মনত এটা খেল আহিব যে আমি কেনেদৰে কৰিম 1 plus 1 by 3 থাকিলে আমি কি কৰো তলত এলসিয়াম লম 3 লওঁ আকৌ এই তলৰ একটো 3 বাৰ যায় 3 লগত আমি একটো পূৰণ কৰো আকৌ এই 3টোৱে 3টোক এবাৰ যায় একৰ লগত আমি একটো পূৰণ কৰো গতিকে এইবিলাক কৰিবলৈ দৰকাৰ নাই আমি কেনেদৰে কৰিম চোৱা যেতিয়া এটো টাইপত থাকিব 1 plus 1 by 3 থাকিব এতিয়া তলৰ হৰটো লবটোকো ডাঙৰ নে সৰু চাবা তলৰ হৰটো লবটোকো কি হয় ডাঙৰ হয় অৰ্থাৎ একতকৈ 3টো ডাঙৰ হয় তেতিয়া হলে আমি এইটা কি কৰিম চপাই দিম অৰ্থাৎ আমি মিশ্ৰ ভগ্নাংশলৈ লৈ যাম এক সমষ্টি 3 ভাগৰ 1 বুলি আমি ডাইৰেক্ট লিখিব পাৰো -7 ইয়াত তলত চাবা একটোকৈ 3টো কি হয় ডাঙৰ হয় গতিকে এইটা আমি কি কৰিম চপাই দিম অৰ্থাৎ 2 সমষ্টি 3 ভাগৰ 1 বুলি আমি ডাইৰেক্ট লিখিব পাৰো এতিয়া 4 by আমি কি কৰো মিশ্ৰ ভগ্নাংশত আমি ভগ্নাংশলৈ নিবলৈ আমি কি কৰো 3 লগত একটো পূৰণ কৰো 3 গুণ 3 তাৰছত 3 লগত একটো যোগ কৰিলে কি হ'ব 4 by তলত কি আছে 3 এ হ'ব -7 3 লগত 2 পূৰণ কৰিলে কিমান 6 6 লগত একটো যোগ কৰিলে 7 7 by 3 এতিয়া আমি কি কৰিম তলত এটো হৰণ হৈ আছে 4 by 4 by 3 হৈ আছে গতিকে এটো যদি আমি উপলৈ দিও কি হ'ব পূৰণ হৈ যাব অৰ্থাৎ কি হ'ব পূৰণ হলে এই 3টো উপলৈ যাব এই 4টো কি হ'ব তললৈ আহিব -7 ইনটু কি হ'ব এই ভগ্নাংশটো উল্টা হৈ যাব অৰ্থাৎ 3টো উপলৈ যাব 7টো তললৈ আহিব এই 7 এ 7 এ কাট খাই গল 4 এ 4 এ কাট খাই গল থাকিলে কি 3 - 3 অৰ্থাৎ 3 - 3 কৰিলে আনসাৰটো কি হ'ব 0 হ'ব অৰ্থাৎ অপচন কোনটো 0 আছে অপচন বি 0 আছে গতিকে ভালদৰে বুজি পালানে গতিকে এনেদৰে আমি কৰিব পাৰো গতিকে তোমালোকৰ বাবে এটা কুৱেশ্যন লৈ আহিছো হোমৱৰ্ক হিচাপে কুৱেশ্যনটো হৈছে ফাইন্ড দ্য ভ্যালু অফ 6 by 1 plus 1 by 2 minus 5 by 2 plus 1 by 2 ইকুৱেল টু কিমান অপচন আমাৰ 0 আছে 1 আছে 2 আছে 4 আছে গতিকে এই কুৱেশ্যনটো মান সকলোৱে মোক কমেন্ট বক্সত কমেন্ট কৰি জনোৱা আৰু আজি কুৱেশ্যনটো যদি ভাল লাগিছে সকলোৱে লাইক আৰু ফলো কৰিবা আৰু সকলোকে শেয়াৰ কৰি দিবা ধন্যবাদ